আসসালামু আলাইকুম রহমতুল্লাহ বরকাত মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আমি যোৱাকালি ইংৰাজী এলফাবেটছৰ লগত পৰিচয় হৈছোঁ সো আজিৰ এই ভিডিঅ'ত আমি অসমীয়া স্বৰবৰ্ণক ইংৰাজী লেটাৰ্ছ কোনবোৰে বুজায় অৰ্থাৎ কোনবোৰ ইংৰাজী লেটাৰ্ছ অসমীয়া স্বৰবৰ্ণক বুজায় সেই বিষয়ে আমি আলোচনা কৰিম সব বন্ধুসকল দেৰি নকৰি ভিডিঅ'টো আপোনালোকে চাই লওক অসমীয়া স্বৰবৰ্ণ অক ইংৰাজী লেটাৰ্ছ এ বুজায় অৰ্থাৎ এ অসমীয়া স্বৰবৰ্ণ অক বুজায় ঠিক তেনেকৈ আ অ আৰু আ অসমীয়া স্বৰবৰ্ণ অ আৰু আক ইংৰাজী লেটাৰ্ছ এ বুজায় ইয়াত চাওক আপোনালোকে কেপিটেল লেটাৰ্ছ আৰু স্মল লেটাৰ দুই ধৰণে দিয়া আছে আৰু অসমীয়া স্বৰবৰ্ণ হ্ৰস্বইক আয়ে বুজায় অৰ্থাৎ আয়ে হ্ৰস্বই বুজায় দীৰ্ঘইক সাধাৰণতে ইংৰাজী লেটাৰ্ছ ডাবল ই নাইবা ই ছিংগল ই অসমীয়া স্বৰবৰ্ণ দীৰ্ঘইক বুজায় আৰু কেতিয়াবা আয়েও কিন্তু দীৰ্ঘইক বুজায় দেই আৰু হ্ৰস্বক ইংৰাজী লেটাৰ্ছ ইউ বুজায় দীৰ্ঘ ইউ বা ডাবল অ বুজায় আৰু অসমীয়া স্বৰবৰ্ণ ৰিক আৰ আয়ে বুজায় চাওক অসমীয়া স্বৰবৰ্ণ এক ইংৰাজী লেটাৰ্ছ দুটাই বুজায় কেতিয়াবা এ বুজায় কেতিয়াবা ইয়ে এ বুজায় অসমীয়া স্বৰবৰ্ণ অয়ক এ আয়ে বুজায় অৰ্থাৎ ইংৰাজী লেটাৰ্ছ এ আয়ে অসমীয়া স্বৰবৰ্ণ অয়ক বুজায় অসমীয়া স্বৰবৰ্ণ উক ইংৰাজী লেটাৰ্ছ অ বুজায় আৰু চাওক কেতিয়াবা এ ইউ বা অ ইউ এই দুটাই কি বুজায় অসমীয়া স্বৰবৰ্ণ অক বুজায় মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল ইয়াত আৰু এটা বস্তু মনত ৰাখিব এ এনে অং বুজায় আৰু এ এইচ আহ বুজায় মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আই উড লাইক টু ৰিকুৱেষ্ট ইফ ইউ লাইক দিছ ভিডিঅ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি ৰাখিব যদিহে আপোনালোকে ইংৰাজী শিকিব বিচাৰে